জয় কৃষ্ণ গুৰু। সনাতন ধৰ্ম সমস্ত ভক্তবৃন্দ আই মাতৃ তথা বন্ধু বান্ধৱ দৰ্শক সবৰ চৰণত আমি সেৱা জনাই শ্ৰীমদ্ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তীৰ মাজত আজি আমি এই ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। বৃন্দাবনৰ শ্ৰীকৃষ্ণ অদ্ভুত অলৌকিক ৰহস্য তত্ত্ব মহাত্মাৰ কথা। এই ভিডিঅ' বহুত তাৎপৰ্যপূৰ্বক আনন্দদায়ক আৰু ৰসপূৰ্বক আপোনালোকে শ্ৰদ্ধা সহকাৰে এই ভিডিঅ' শ্ৰৱণ কৰক। কৃষ্ণ গুৰু। শ্ৰীকৃষ্ণ চৈতন্য প্ৰভু নিত্যানন্দ শিৰদৈত্য গদাধৰ শিৱাসাদি গৌৰ ভক্ত বৃন্দ হৰিনাম 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 কেৱলম কলো নাস্তি কলো নাস্তি নাস্তি গতি অন্যথা। বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ অদ্ভুত ৰহস্যৰ মহাত্মা কি? পদ্মপুৰাণ। এই পদ্মপুৰাণৰ পাতাল খণ্ডত পদ্মপুৰাণ ভগৱান শ্ৰীকৃষ্ণ হৃদয় বুলি কৈছে। এই পাতাল খণ্ড বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ অদ্ভুত ৰহস্যৰ মহাত্মাকে এই বিষয়ে ঋষিসকলে কৈছে। সুতক কৈছিল, পোনপ্ৰথমে সুধিছিলে যে হে মহামুনি, আমি আপোনাৰ মুখৰ পৰা ৰামচৰিত ৰামচন্দ্ৰৰ কথা আমি ভাল ধৰণে জানিলোঁ। এতিয়া আপুনি শ্ৰীকৃষ্ণ আৰু বৃন্দাবনৰ গুহত্যম ৰহস্য কথা আমাক শুনাও। আমি বৃন্দাবনৰ এই শ্ৰীকৃষ্ণ বৃহত্তম ৰহস্য মহাত্মাৰ কথা আপোনাৰ মুখে আমি শুনিব বিচাৰিছোঁ। কৃপা কৰি আপুনি আমাক শুনক। তেতিয়া ঋষিসকলে মহৰ্ষিসকলক সম্বোধন জনাই ক'লে যে হে মহৰ্ষিসকল, যাৰ হৃদয়
ভগৱানৰে, যাৰ হৃদয় ভগৱানৰে হয়, তেনে হৃদয়তেই ভগৱান শংকৰে নিজকেই ডুবাই ৰাখিছিল। এদিন পাৰ্বতী দেৱীয়ে প্ৰেমপূৰ্বকভাৱে প্ৰণাম কৰি শংকৰক ক'লে যে হে প্ৰভু, বৃন্দাবনৰ মহাত্মা অদ্ভুত ৰহস্য কি? সেই কথা কৃপা কৰি আপুনি মোক কওক, আপুনি মোক শুনাওক। এই কথা আপুনি মোক শুনাব লাগে। তেতিয়া শংকৰে কৈছে যে মই কৈছোঁ শুনা, বৃন্দাবনেই ভগৱানৰ সকলোতকৈ প্ৰিয় ধাম। সেয়া গুজ্জৰো গুজ্জ, অতি উত্তম আৰু দুৰ্লভৰো দুৰ্লভ, তিনি লোকৰে ই গুপ্ত স্থান। বৰ বৰ দেৱেশ্বৰেও তাকেই পূজা কৰে, ব্ৰহ্মা আদিয়েও তাতেই থাকিব ইচ্ছা কৰে। বৃন্দাবনে ব্ৰহ্মা আদিয়েও তাতেই থাকিব ইচ্ছা কৰে, যে যোগীন্দ্ৰ মুনীন্দ্ৰ সকলোৱেও সদায় তাতেই ধ্যান তপস্যা কৰে। বৃন্দাবন বহুত সুন্দৰ আৰু পূৰ্ণানন্দময়, ই ৰসৰ আশ্ৰয়। তাৰ ভূমি চিন্তামণি আৰু জ্ঞানৰ ৰসেৰে ভৰা আৰু অতি অদ্ভুত ৰসাত্মক অমৃতময়। তাৰ গছবিলাক কল্পবৃক্ষ, যাৰ তলত কামধেনু গাইবিলাকে নিবাস কৰে। তাৰ প্ৰত্যেক স্ত্ৰী লক্ষ্মী আৰু অনেক পুৰুষ বিষ্ণু, কিয়নো লক্ষ্মী আৰু বিষ্ণু দৰ্শনেৰে প্ৰকট হয়। সেই বৃন্দাবনত সদায় সেই শক্তি বিৰাজমান হৈ থাকে। যাৰ শক্তি নিত্য নিৰন্তৰ কিশোৰ অৱস্থা, যাৰ শক্তি নিত্য নিৰন্তৰ কিশোৰ অৱস্থা, এই অৱস্থা 15 বছৰে হৈ থাকে। সেই আনন্দৰ দৃষ্টি মানে শৰীৰত হয়, যে তাতেই সংগীত, নৃত্য, বাৰ্তালাপ আদি অদ্ভুত যোগ্যতাৰ তেওঁৰ মুখত মন্দ হাঁহি আৰু ছত্ৰ ছায়াই হৈ থাকে। যাৰ অন্তৰকৰণ
শুদ্ধ হয়, যি প্ৰেমেৰে পৰিপূৰ্ণ হয়, এনে বৈষ্ণৱজনো সেই বনতে আশ্ৰয় লয়। সেই বনপূৰ্ণ ব্ৰহ্মাণ্ডতে নিমগ্ন হৈ থাকে, তাত ব্ৰহ্মস্বৰূপ স্ফুৰণ হয়। বাস্তৱতে সেই বন ব্ৰহ্মাণ্ডময়ে হয়। সেই বৃন্দাবনত প্ৰতিদিন পূৰ্ণ চন্দ্ৰমাৰ উদয় হয়। সূৰ্যদেৱে নিজৰ মন্দৰশ্মিৰ দ্বাৰা সেই বনক সেৱা কৰিছে। সেই বনত দুখৰ লেশ মাত্ৰও নাই। তাতে মৃত্যুৰহিত স্থান সেই বৃন্দাবনত ক্ৰোধ আৰু মাৎসৰতা প্ৰৱেশ কৰিব নোৱাৰে। তাত ভেদাভেদ আৰু অহংকাৰো পোৱা নাযায়। সেই পূৰ্ণ আনন্দময় অমৃত ৰসেৰে ভৰা অখণ্ড প্ৰেমৰ ধন এই বৃন্দাবনত অখণ্ড প্ৰেমৰ ধনেই হৈ থাকিব। যি বৃন্দাবনৰ বৃক্ষ আদিও পুলকিত হৈ প্ৰেমৰ জনিত আনন্দেৰে আনচু বৰষাই থাকে। এই বৃক্ষসমূহে আনচু বৰষাই তাৰ চৈতন্য বৈষ্ণৱৰ স্থিতিৰে কি হ'ব পাৰিব? ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ ধ্বজা স্পৰ্শ হোৱাৰ কাৰণেই যে বৃন্দাবনত এই ভুৱনৰ তলত নিত্যধাম নামেৰে প্ৰসিদ্ধ। সেই বৃন্দাবনৰ কমলৰ কেন্দ্ৰস্থান, তাক স্পৰ্শৰ মাত্ৰকে এই পৃথিৱী তিনি লোকৰে ধন্য হয়। ভূমণ্ডলতে বৃন্দাবনৰ গুজ্জৰৰ গুজ্জতম বৃন্দাবন, গুজ্জৰৰ গুজ্জতম স্থান, সেয়া গোবিন্দৰ অক্ষয়ৰ ধাম। এই ভূমণ্ডলতে যি বৃন্দাবন অতি ৰমণীয়, অবিনাশী তথা পৰমানন্দৰে পৰিপূৰ্ণ, সেয়া কেতিয়াও ক্ষয় নহয়। তাত ভগৱানৰ স্বৰূপৰে ভিন্ন ভিন্ন বুজিব নালাগে, কিয়নো সেয়া অখণ্ড ব্ৰহ্মাণ্ডৰ আশ্ৰয়, যাৰ ধৰি স্পৰ্শ হোৱাৰ মাত্ৰকেই জীৱৰ মুখ্য হৈ যায়। সেই বৃন্দাবনৰ মহাত্ম্য কেনে প্ৰকাৰে যে বৰ্ণন কৰিব পাৰে, যে হে দেৱী, তুমি সম্পূৰ্ণ চিত্তৰে নিজৰ হৃদয়তে, নিজৰ হৃদয়ৰ ভিতৰতে সেই বৃন্দাবনক তুমি চিন্তন কৰা বুলি মহাদেৱে পাৰ্বতীক কৈছে। নিজৰ হৃদয়ৰ ভিতৰতে তুমি সেই বৃন্দাবনক চিন্তন কৰা। তাৰ বিহাৰৰ স্থলীতে কিশোৰ পৰি শ্ৰীকৃষ্ণৰ চন্দৰ তুমি ধ্যান কৰি থাকিবা। কেন্দ্ৰস্থান কলিন্দ কন্যা যে যমুনা, সেই কমল কণিকা প্ৰদৰ্শন কৰা।
এই সহস্ৰদল কমলৰ কেন্দ্ৰস্থান যে কলিন্দ কন্যা যমুনা সেই কমল কণিকাৰ প্ৰদক্ষিণ কৰে। সেই পদখিনি কি কৰিছে, তাৰ জল অনাশায়ে মুক্তি প্ৰদান কৰোঁতা অতি গম্ভীৰতম। তাৰ নিজৰ সুগন্ধৰে মনীশ্বৰ মুহি লয়। সেই জলতে আনন্দদায়িনী ব্ৰহ্মসুধাৰে মিশ্ৰিত ঘনীভূত মকৰন্দ ৰস তাতেই প্ৰতিষ্ঠা হয়। পদ্ম আৰু উৎপল আদিয়ে নানা প্ৰকাৰৰ সুগন্ধেৰে যমুনাক পৰিষ্কাৰ সলিল কৰি ৰাখিছে। এই সলিলতাই যমুনা জলক অনেক ৰঙেৰে দেখাই দিয়ে। নিজৰ চঞ্চল তৰংগৰ কাৰণেই যে সেই যমুনাৰ জল অত্যন্ত মনোহৰ আৰু ই ৰসমৰিত প্ৰতীত হয়। পাৰ্বতীয়ে মহাদেৱক সুধিছে যে হে দয়ানিধি, ভগৱান শ্ৰীকৃষ্ণ আশ্চৰ্যময় সৌন্দৰ্য আৰু শিৱ বিগ্ৰহ কেনেকুৱা, মই সেয়াও শুনিব বিচাৰিছোঁ আপোনাৰ মুখৰ পৰা। যে হে প্ৰভু, কৃপা কৰি আপুনি মোক সেই কথাও কওক। মহাদেৱে কৈছে যে হে দেৱী, পৰম সুন্দৰ এই মধ্যভাগতেই এক মনোহৰ ভৱন, তাৰ ভিতৰ অভ্যন্তৰ উজ্জ্বলতাই ই যুগৰ পীঠ। তাৰ ওপৰত মণিকক্কা বনোৱা সুন্দৰ সিংহাসন, যি সিংহাসনৰ ওপৰত অষ্টদল কমল, মধ্যমা জগত সুখদায়ী আসন লাগি আছে। সেয়া ভগৱান শ্ৰীকৃষ্ণৰ উত্তম স্থান। তাৰ মহিমা কি বৰ্ণন কৰিম। তথাৎ তাতে সেই ভগৱানে যে গোবিন্দই বিৰাজমান হৈ আছে, যি বৈষ্ণৱ বৃন্দই নিজৰ সেৱাতে মানি থাকে। ভগৱানৰ ব্ৰজৰ তেওঁৰ অৱস্থা আৰু ৰূপ এই সকলোবিলাক দিব্যময়। শ্ৰীকৃষ্ণই বৃন্দাবনৰ একমাত্ৰ অধীশ্বৰ। তেওঁ সেই ব্ৰজৰ বাসী ৰজা। তেওঁতে সদায় পায়সত হবে ঐশ্বৰ্যৰে বিদ্যমান হয়। সেই ব্ৰজবালক বালিকা সকলোৱে একমাত্ৰ প্ৰাণৰ বল্লভ। তেওঁলোকে কিশোৰ অৱস্থা পাৰ কৰি যেতিয়া যৌৱনতে পদাৰ্পণ কৰি থাকে, ভগৱান শ্ৰীকৃষ্ণ যে হৰি অদ্ভুত, তেওঁ এই সকলোৰে আদি কাৰণ, কিন্তু তেওঁ কোনো আদি অন্ত নাই। সেই নন্দগোপৰ প্ৰিয় পুৰুষৰে তেওঁ প্ৰকট হৈ থাকে।
কিন্তু বাস্তৱত তেওঁ অজন্মা আৰু নিত্য ব্ৰহ্ম, যাৰ বেদৰ শ্ৰুতিতং বেদ এই শুনোৱা সদায়কে শুনাবৰ কাৰণে তেওঁ বিচাৰি আছে। যাৰ বেদৰ শ্ৰুতিত গোপীজনৰ চিত্ৰ দ্বাৰাই চোৰাই লয়, সেইবাবেই এই বৃন্দাবন পৰম ধাম। বাহুৰে এই সুশোভিতৰ সকলো স্বৰূপতে আকৃষ্ট যে গোকুলৰ অধিপতি। এনে বৃন্দাবন শ্ৰীকৃষ্ণৰ এনে প্ৰকাৰক ধ্যান কৰিব লাগে। ভগৱানৰ কান্তি অত্যন্তই যে সুন্দৰ আৰু তেওঁ শৰীৰ ইন্দ্ৰিয়ৰ মন্দ হাঁহিৰে, এই হাঁহিৰ লগতেই কিৰচি চিত্ৰ বনেৰে ইন্দ্ৰিয়সকলৰ সমান এই সিদ্ধৰ যে নেত্ৰ কমল দলৰ বিশাল আৰু কোনো মন্দ হাঁহিৰে মনত কিৰচি চিত্ৰৰ বনেৰে দেখা কৰে। নাসিকাৰ অগ্ৰভাগৰ ৰমণীয় সৌন্দৰ্যতাৰ যুক্ত, যাৰ কাৰণ সমগ্ৰ ভাগেৰে গজৰ মুঠি ধাৰণ কৰে। এই গজৰ মুঠি ধাৰণ কৰি তাৰ কান্তিৰে ত্ৰিভুৱনক মোহিত কৰে। তেওঁ কাণত নানা প্ৰকাৰৰ বৰ্ণেৰে সুশোভিত সুবৰ্ণ নিমিত্তৰ এই মকৰ কুণ্ডল, মকৰৰ কুণ্ডল এই দৰ্পণৰ সমান শোভা পায়। মন্দা পুষ্প আৰু মকৰাকৃত কুণ্ডলে বিভীষিত হৈ বক্ষস্থলৰ ওপৰত তেওঁ কৌতুকমণি শিৱস্বাদীয়ে চিকমিকাই থাকে। এই শিৱস্ব চিহ্ন অনেক ভিন্নৰে অনেক বিভিন্ন অংগতে দিব্য মণিকক ই কমৰত স্বৰ্ণৰ শ্ৰী যেনে ভগৱানৰ শ্ৰী বিগ্ৰহৰ অত্যন্ত শোভীয়মান। সেই অংগ কৰ্পূৰ ই অত্যন্ত চন্দনৰ কস্তুৰী আদিৰে মিশ্ৰিত দিব্য এই অংগৰাগৰ দ্বাৰা বিচিত্ৰ পদ্ম ভংগী। প্ৰতি ভাগত ই পীতাম্বৰে শোভীয়মান ভগৱানৰ গভীৰ কমল গভীৰতাৰ, এই গভীৰতাৰ তলতে যি ৰোমাৱলীলৈকে বৈজন্তী মালা ওলমি থাকে। তেওঁ দুইস্পৃহৰ সুন্দৰ গোলাকাৰ তথা কমলৰ শোভা ধাৰণ কৰি চৰণৰ কৰৰ এই জনিত জান কৰিছে। হাত ভৰি তলুৱা ধ্বজ বজ অংকুশৰ আৰু কমলৰ চিহ্নৰে তথা নখৰূপী চন্দ্ৰমাৰ এই বলিয়ৰ প্ৰকাশ পৰি থাকে। সনক সনন্দ আদি
সনক সনন্দ আদি যোগীশ্বৰে যে নিজৰ হৃদয়তে এনে ভগৱান স্বৰূপকে জপ কৰি থাকে। তেওঁৰ ত্ৰিভংগী ছবি অনেক অনেক শ্ৰী অংগৰ ইমানেই সুন্দৰ, ইমানেই মনোহৰ, সৃষ্টিৰ সমস্ত নিৰ্মাণ সামগ্ৰী সাৰ যে বাহিৰতে বনাই গৈছে। যি সময়ত তেওঁ গৰ্দন ঘূৰাই থিয় হয়, সেই সময়ত তেওঁ এই সৌন্দৰ্যৰ ইমানেই বাঢ়ি যায় যে তেওঁ আগত অনন্ত কোটি কামদেৱ লজ্জিত হৈ যায়। বাম কান্ধৰ ওপৰত সুন্দৰ এই কৰ্পূৰকে ভালমতে বুজিব পাৰি যে তেওঁৰ স্বৰ্ণময়ী কুণ্ডল কিমান মধুময়, কিমান শোভনীয়, কিমান ৰশ্মিকান্তি, কিমান সূৰ্যৰ অস্তস্তৰ কৌটি কৌটি সৌৰ কিৰণে জকমকাই থাকে। অধিক সুন্দৰ স্বৰে তেওঁ বাংশী ওঠত ৰখাই তেওঁ বাংশী বজাই থাকে, বাংশী বজায়। মিঠা স্বৰেৰে এই ত্ৰিভুৱন মোহিত কৰি যে সকলোকে প্ৰেম শুদ্ধাৰে সমুদ্ৰত নিমগ্ন কৰি ৰাখে। পাৰ্বতীয়ে কৈছে যে হে মহাদেৱ, হে দেৱেশ্বৰ, আপোনাৰ উপদেশ এই জ্ঞান হৈছে যে গোবিন্দ নামেৰে প্ৰসিদ্ধ ভগৱান শ্ৰীকৃষ্ণই এই জগতত পৰম কাৰণ হয়। তেওঁৰে পৰম পদ বৃন্দাবনৰ অধীশ্বৰ তথা নিত্য পৰম ধাম। নিত্য পৰম ধামৰ তেওঁই নিত্য পৰমাত্মা। আকৌ কৈছে পাৰ্বতীয়ে যে হে প্ৰভু, এতিয়া মই এইটো শুনিবলৈ বিচাৰিছোঁ যে আপোনাৰ মুখৰ পৰা যে শ্ৰীকৃষ্ণ গুহ ৰহস্য মহাত্মা আৰু সুন্দৰ ঐশ্বৰ্য কি? শ্ৰীকৃষ্ণ গুহ্য ৰহস্য শুনিবলৈ বিচাৰিছোঁ যে শ্ৰীকৃষ্ণ গুহ্য ৰহস্য মহাত্মা আৰু সুন্দৰ ঐশ্বৰ্য কি? আপুনি সেই কথাও মোক বৰ্ণাই কওক। মহাদেৱে কৈছে যে হে দেৱী, যাৰ চন্দ্ৰতুল্য চৰণ নখৰ কিৰণে তাৰ মহাত্মা অন্ত নাই। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা সন্দৰ্ভত তাৰ সম্বন্ধ মই কিছু কথা কৈয়ে আছোঁ। তুমি মাত্ৰ আনন্দপূৰ্বকভাৱে তুমি শ্ৰৱণ কৰা। সৃষ্টিৰ পালন আৰু সংহাৰ সকলোতেই এই সংহাৰ শক্তিৰে যুক্ত যি ব্ৰহ্মা আদি দেৱতা, সেই সকলোবিলাকৰে বৈভৱ। তেওঁৰ ৰূপত যি কৌৰ অংশ তাৰো কৌৰ অংশৰো অংশ
এক এক অংশ কলাৰে অসংখ্য কামদেৱৰ উৎপত্তি হৈছে। এই ব্ৰহ্মাণ্ডৰ ভিতৰত ই ব্যাস হৈ জগতৰ জীৱক মোহত পেলাই ৰাখিছে। ভগৱান শ্ৰী বিগ্ৰহৰ শোভীয়মান কান্তিৰ কোটি কোটি অংশ চন্দ্ৰমাৰ এই আবিৰ্ভূত হয়। শ্ৰীকৃষ্ণ প্ৰকাশৰ পৌৰ অংশেৰে যি কিৰণ বাঢ়ি হয় অনেক সূৰ্য ৰূপেৰে ই প্ৰকট হৈ থাকে। তেওঁ সাক্ষাৎ অংগেৰে যি ৰশ্মি প্ৰকটিত হয় সেয়া যে পৰমানন্দময় ৰসমৃতেৰে পৰিপূৰ্ণ পৰম আনন্দ আৰু পৰম চৈতন্যই তেওঁৱেই এই সুন্দৰ স্বৰূপ। তেওঁ এই বিশ্বজ্যোতিমাৰী জীৱনৰ জীৱ ধাৰণ কৰিছে। যি ভগৱানেই কোটি কোটি অংশ হয়। জ্ঞানৰ ই অনেক যুগল চৰণৰ বৃন্দ নখৰূপী চন্দ্ৰমাৰ চন্দ্ৰকান্ত মণিৰে ই বাঢ়ি হওঁতা ইয়াৰ প্ৰভাৱকেই সকলো কাৰণ বুলি তেওঁ কৈ গৈছে। তেওঁ সেই কাৰণ তত্ত্ববেদৰ কাৰণেও ই দুৰ্গম্য। যি বিশ্বক ই বিমুগ্ধ কৰোতা যি নানান প্ৰকাৰৰ ই সৌৰভ আৰু সুগন্ধ আৰু পুণ্যেৰে পৰিপূৰ্ণ। ইয়াৰ আদিৰে নানান সৌৰভ এই প্ৰাদুৰ্ভাৱ হৈছে। যি শ্ৰীকৃষ্ণৰ প্ৰিয়তমা তেওঁ প্ৰাণৰ বল্লভা শ্ৰী ৰাধাই তেওঁৰে আদ্যা শক্তি। এই আদ্যা শক্তিকে প্ৰকৃতি বুলি কৈছে। গুহ্যতম গুহ্যৰ বীৰ্যতম এই বৃন্দাবনৰ ৰহস্য তত্ত্ব ভগৱান শ্ৰীকৃষ্ণৰ বীৰ্যতম প্ৰিয়তম আনন্দময়ী ৰসময়ী ৰহস্যময়ী প্ৰেমময়ী এই বীৰ্য ৰহস্যতম মেৰে সমস্ত গোপিকা প্ৰাণৰ বল্লভ প্ৰিয়তম ভক্ত বাস্তৱতে এই হস্যমালা ভক্ত হ'বৰ বাবে বৃন্দাবনৰ স্মৰণ কৃষ্ণ নামৰ স্মৰণ অদ্ভুত ৰহস্যৰ গুণতত্ত্ব সময় তত্ত্ব সমস্ত ভক্তৰ বাবে যে এই পদ্মপ্ৰাণৰ স্বৰ্গকুণ্ড পদ্মপ্ৰাণ হৃদয়মণি ভগৱানৰ নাম কীৰ্তনেৰে ভৰা সময় ৰসপূৰ্ণ ৰসৰ ৰসতত্ত্ব বৈদ্যতম এই ৰসতত্ত্ব আপোনালোকে একান্ত শ্ৰদ্ধা সহকাৰে এই শুনি যে ঈশ্বৰ ৰহস্যময় ঈশ্বৰৰ লীলাতত্ত্বময় কথা শুনিলে ইমান মন প্ৰাণ আনন্দ উৎফুল্লিত হয়।
তাক অন্ত কৰিব নোৱাৰি। সেয়েহে প্ৰাণৰ প্ৰভু আই মাতৃ তথা যুৱতী ভক্ত বান্ধৱ এই ভিডিঅ' শ্ৰৱণ কৰোঁতা সমস্ত জনলোকেই আমি পুনৰবাৰ আপোনাৰ সৰ্বচৰণত সেৱা নিবেদিছোঁ যে আপোনাৰ সবেই এনে তত্ত্বময় ৰসতত্ত্ব কথা আপোনাৰ সবৰ মাজলৈ আমি অতি যত্ন সহকাৰে কষ্টেৰে এই ভিডিঅ' যুগুতাই দিছোঁ। কৃপা কৰি আপোনাৰ সবেই ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ছাবস্ক্ৰাইব কৰিলেই লাইক কৰিলেই আমি এনে ৰহস্য তত্ত্বময় ৰসময় অমৃতময় ভিডিঅ' আপোনালোকৰ মাজলৈ আমি দিবলৈ আমি উৎফুল্লিত হৈ উৎসাহিত হ'ব পাৰিম। কৃষ্ণ 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 কৃষ্ণ।